তো গাইজ আজি মানে আহি গ'লোঁ কামত আজি মানে এইকেইদিন আহি আছোঁ কামত খালি ব্লগ বনা নাই মানে এইকেইদিন ব্লগ ষ্টক হৈ আছিলে তাৰ কাৰণে ব্লগ এটা আপলোড দি দিলোঁ আৰু সেইদিনাখন সোণাপুৰ গৈছিলোঁ সোণাপুৰৰ ব্লগটো আজি আপলোড দিছোঁ আপোনালোকে চাব আৰু এতিয়া কামত আহিলোঁ সেইটো ছেকেণ্ড কোট কাটা হৈ গ'ল পিছত আৰু এইটো হৈছে সেইটো ৰুম কালি চিষ্টেম হৈ গ'ল আজি মানে কি কৰিম আপোনালোকক দেখাম আৰু এতিয়ালৈকে ডিচিশ্যন হোৱা নাই কি কৰিম কালি আহি পাইছোঁ কামত এতিয়া কাম কৰি আছোঁ এইকেইদিন খালি ব্লগহে বনালে ন ব্লগহে বনালে কামলৈ আহি আছোঁ খালি হয় আজি বা বনাব আহি আছে বেলেগ বেলেগ ব্লগ আহি আছে এতিয়া খানাম চাহ কি কি আছে দেখাই আছোঁ গতিকে চাহ গাখীৰ চাহ বিস্কুট আৰু এদিকে চিৰা ভাজি দিছে আৰু এতিয়া চাহ খাই খোৱা পাব লাগিম মানে আজি বান্দা খোৱা ছেকেণ্ড কোট মাৰিছোঁ হেৰি ছেকেণ্ড কোট মাৰ নাছিলোঁ চাগে ছেকেণ্ড কোট মাৰি আছোঁ ভাটি পেলাই ৰং কৰিম চাগে ৰঙালী বহিছে মানে পাকঘৰটো ৰং কৰিব লাগিব ইপিনে চব কালাৰ আহি গ'ল ইণ্ডিগো আনিছে কালাৰ আৰু এইকেইটা মাইম ক'ত চাই থাকিব আৰু এইকেইটা আছে এইটো ৰুমত কালাৰ কৰিব লাগিব আৰু দেখাই আছোঁ কি কি কালাৰ হ'ব ক'ত কালা চিলিংখন কালাৰ কৰিম চিলিংখনৰ কালাৰটো দিছোঁ আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰিব মানে মাহৰ পিছত দেখাব লাগিব এইখিনি মানে এইখিনি তলৰখিনি মাৰিব লাগিব অলপ কাম আছে এইখিনি অলপ কাম থাকি গ'ল বৰষুণ থকাৰ কাৰণে এতিয়া মাৰিম ক'ত ওপৰত कैसे बना वाओ क्या नजारा এতিয়া চিলিংখন কালাৰ কৰিব লাগিব এতিয়া মাৰিম বিটটো কালাৰ হ'ব এইটো গোলপীয়া ডাঠ আৰু ভাত খাই আকৌ আহিলোঁ এতিয়া আহি গৈ পিনে আমি বাৰীৰ পিছত আহিছোঁ আমি এতিয়া কি চাব আহিছোঁ গৰু চাব ন এইখিনি বোলে ধান অলপ আছে তাকে গৰু বোলে খাই তাকে চাব পঠিয়াই দিলে চাই আহোগৈ মানে আৰু পিছতে পৰা ঘৰত এই দুঘৰত কাম কৰিছোঁ ওপৰত আৰু চট ঢালি আছে মানে আৰু ৰুম বনাব বোলে আৰু এতিয়া দি যাওঁ গৰু চাওঁগৈ এইখিনি পথাৰত আৰু পথাৰ পালোহি মানে এইখিনি ধান ৰাতিপুৱা খাই গ'ল তাৰ কাৰণে চাব পঠিয়াইছে আৰু দিকে সৰিয়হ পেলাইছে চব আৰু এতিয়া দিকে ঘূৰি গৈ এনেকৈ যামগৈ আৰু ৰাস্তা দিকে এইটো ৰুমৰ ৱাল এখন মাৰিলোঁ আৰু চিলিঙি মাৰিলোঁ বিটটো মাৰিলোঁ আপোনালোকে দেখাই দেই কেনেকুৱা লাগিছে বনাব কৰিব আজি বুজি চাওক আছোঁ ৰ'ব দেই দেখি চাওক কেনেকুৱা লাগিছে এফালটো মানে অলপ কাম আছে সেইকাৰণে ৱায়াৰিঙৰ কামটো থকাৰ কাৰণে ষ্টপ হৈ আছে এইফালে কৰা হৈ গ'ল কেনেকুৱা লাগিছে কমেণ্ট কৰি এটা কৰি জনাই দিব ভাল হৈছে নে নাই জাষ্ট মাৰি হৈছে এইটো মানে
বিটটো শুকা নাই অলপ অলপ শুকাইছে আৰু এইফালে কালাৰটো মাৰিলে মানে ফিনিচিং হ'লে বেছি ভাল লাগিব ফিনিচিং হ'লে দেখাম আপোনালোকে চাই থাকিব খালি আৰু টাইম হৈ গৈছে এখন যদি দেখা যাব